গহপুৰলৈকে আমি মটৰচাইকেল চলাই UPPL সংগঠনটো बिटिआर सान्थि सुक्ति जानायनि उनाव BTC बिटिआरआव गोजोन रेलि XNDP-फ्रा हाबाफारि लादोंमोन। बेबायदि गोजोन रेलि खालामनो थाखाय प्रमद बर'आ बा प्रमद बर'नि आगदा आखि XNDP-फोरखौ सुबिदा होआखै। XNDP इउनाइटेडआ जेलाव थानाय आरो XNDP-फोरनि केस बिटिआर सान्थि सुक्तिनि खामानिफोरखौ दिल्लीयाव ज' खामानि मावनो थाखाय गुवाहाटीयाव ज' खामानि मावनो थाखाय बिटिआर सागानगिरिफोरखौ हांख्रायदोंमोन। XNDP-फोरखौ फात्ता होआमोन प्रमद बर'नि आगदा आखि। बेबायदि XNDP-फोरखौ मावरिया खालायदों। दिनैनि समाव प्रमद बर'नि आगदा आखि लाजियाखै। हाग्रामा महिलारि सरकार फैनाय लोगो लोगो आन्दालन गोजोन रेलि बयबो सुबिदा मोन्दों। नाथाय प्रमद बर'आ बर' हारिनि मोनफ्रोमबो आफादखौ सुबिदा होआखै। लाजियाखै प्रमद बर'नि आगदा आखि। गहपुरলৈके আমি মটৰচাইকেল চলাই UPPL সংগঠনটো মজবুত কৰিবলৈ এটা পাৰ্টিৰ ষ্ট্ৰেংথেনিঙৰ কাৰণে XNDP-फ्रा BTC बिटिआरआव सान्थि रेलि लादोंमोन। बेबायदि प्रमद बर'आ सुबिदा होआखै XNDP-फोरखौ। राजु नार्जारिया मा बुंखो? थाखा फैसाखौ अबेयाव बाहायनो? जेब्ला दिल्ली गुवाहाटी XNDP-फोरनि केस जोबथा सालाव थानाय गेदेरमा दैदेनगिरिफोरखौ उदां खालामनो थाखाय बिटिआर सान्थि सुक्तियाव जायफोर सागानगिरि ज' खामानि मावनो थाखाय XNDP-फ्रा लोगो लायोमोन। नाथाय XNDP-फोरखौ दिल्लीयाव थांबाबो गुवाहाटीयाव थांबाबो XNDP-फोरखौ फात्ता होआ। XNDP-फोरखौ जोगारदोंमोन। बेबायदि खालामदों प्रमद बर'नि आगदा आखि जायफोर बर' हारिनि गिदिर आफादफ्रा। নমস্কাৰ জোহাৰ খুলুমবাই আমি UPPL কৰ্মীবিলাকে 1 তাৰিখ নৱেম্বৰৰ পৰা পৰ্বতজৰা সাব ডিভিজনৰ কাজিগাঁৱৰ যে গুৰুধাম আছে গুৰুধামৰ পৰা আৰম্ভ কৰি বিটিআৰৰ শেষ সীমনা গহপুৰলৈকে আমি মটৰচাইকেল চলাই UPPL সংগঠনটো মজবুত কৰিবলৈ এটা পাৰ্টিৰ ষ্ট্ৰেংথেনিঙৰ কাৰণে এটা মটৰচাইকেল টুৰ আমি লৈছোঁ। এইটো এটা পৰিস্থিতিৰ মাজত এইটো মটৰচাইকেল টুৰটো ল'বলৈ আমি যোজা চলাইছোঁ বা সিদ্ধান্ত লৈছোঁ। যোৱা 1-1.5 মাহ 2 মাহমান হ'ল আমি অপজিশ্যনৰ ৰ'ল লৈছোঁ ইয়াতে UPPL পাৰ্টি হিচাপে। যেতিয়াৰ পৰা আমি অপজিশ্যনত বহিছোঁ বহুত মানুহে আমাক ফোন কৰি পেলাই কৈ আছে, লগ ধৰি পেলাই কৈ আছে যে যেতিয়াৰ পৰা আপোনালোকে চৰকাৰত নোহোৱা হ'ল তেতিয়াৰ পৰা আমাৰ অঞ্চলত পূজাৰ নামত বহুত মানে জুৱাৰ খেল মদ ভাঙৰ এটা কালচাৰ আৰু এটা আনৰিলি চিটুৱেশ্যন ইয়াতে ক্ৰিয়েট হৈছে বুলি আমাক কৈছে। আপোনালোকে দেখিছে ৰিচেণ্টলি কোকৰাঝাৰ আৰু চালাকাটিৰ মাজত ৰেলৱে ট্ৰেকত IED বম ব্লাষ্ট হ'ল। তাৰপিছত কোনোবা এজন মাওইষ্ট কেডাৰক এনকাউণ্টাৰ কৰি ইয়াতে মাৰা হ'ল। আৰু যোনটো ছাবষ্টেঞ্চ ইভিউজৰ ৰেট আপোনালোকে দেখিছে ৰিচেণ্টলি গৌৰাং নদীত 2জন ল'ৰাই কি কাৰণত নাজানো 2জন সৰু ল'ৰা ইয়াতে মৰি থাকিলে, নদীত ডুবি পেলাই মৰিছে বুলি কৈছে। এতিয়া কি কাৰণ এইটো ইনভেষ্টিগেটিং এজেঞ্চি বা ল' এনফৰ্চিং এজেঞ্চি বেছি ভালকৈ গম পাব। তো বিভিন্ন কাৰণত আমি মটৰচাইকেল টুৰটো লৈ আছোঁ। প্ৰথম উদ্দেশ্যটো আছে যে আমি UPPL সংগঠনটো ভিতৰৰ পৰা মজবুত কৰা, এইটো আমাৰ প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্যটো হ'ল আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 280 ইয়াৰ 125th এমেণ্ডমেণ্টটো পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে। তো ইয়াৰ ওপৰত আমি UPPL কৰ্মীৰ মাজত সজাগতা আনাৰ কাৰণে চেষ্টা চলাম। তৃতীয়তে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰা দি আমাৰ বিটিআৰৰ যে 40টা সমষ্টি আছে এই 40টা সমষ্টিটো 60টা সমষ্টিলৈকে বঢ়োৱাৰ কাৰণে যি ডিলিমিটেশ্যন প্ৰচেছ এই ডিলিমিটেশ্যন প্ৰচেছটো পেণ্ডিং হৈ আছে। গতিকে আমি 40টাৰ পৰা 60টা সমষ্টি এতিয়া আমাৰ সময় আছে, আমাৰ নিৰ্বাচন হৈ গ'ল। নেক্সট নিৰ্বাচন আমাৰ 2030 চনত হ'ব। ইয়াৰ আগে ডিলিমিটেশ্যন প্ৰচেছটো শেষ কৰিব লাগে আৰু তেনেকুৱা আইনী প্ৰক্ৰিয়া কি আছে এইবিলাক সম্পূৰ্ণ কৰি পেলাই আমাৰ বিটিআৰৰ 40টাৰ পৰা 60টা যে সমষ্টি হ'ব লাগে এইটো আমি কমপ্লিট কৰিব লাগে। আৰু আমাৰ বিটিআৰত 2020 চনত বিটিআৰ চুক্তিৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি UPPLৰ চৰকাৰ চলিল, এই চৰকাৰৰ সময়ত চৰকাৰৰ যে মানে ডিউৰেশ্যন আছে এই ডিউৰেশ্যনত যে শান্তি স্থাপন কৰিব পাৰিলে 40-50 বছৰ ধৰি আমাৰ বড়োলেণ্ড অঞ্চলত এটা অশান্তিৰ এটা পৰিৱেশ আছিল, হিংসাৰ দাবানল আছিল, ইয়াতে ভয় আশংকাৰ এটা পৰিৱেশ আছিলে, জাতি জনগোষ্ঠীৰ মাজত
ইয়াতে মতভেদো আছিলে মিলন নাছিল সকলো মানে সমস্যাবোৰ হিংসাৰ যে পৰিস্থিতি এইবিলাক শেষ কৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPLৰ নেতৃত্বত বিটিআৰ অঞ্চলত যে শান্তি স্থাপন হৈছিল এই শান্তিটো যাতে চিৰযুগমীয়া হয় চিৰস্থায়ী হয় এইটোৰ কাৰণে আমি এই মটৰচাইকেল টুৰটো লৈছোঁ আৰু আমাৰ বিটিআৰ অঞ্চলত এতিয়া কিছুমান পৰিস্থিতি যে চলিছে কিছুমান যে ৰাজনৈতিক সামাজিক যি পৰিস্থিতিবোৰ ইয়াতে উদ্ভাৱন হৈছে যিবিলাক মানে বাঞ্ছনীয় নহয় এই পৰিস্থিতিবিলাকৰ যাতে আমি অন্ত পেলাব পাৰোঁ শেষ কৰিব পাৰোঁ এইটোৰ কাৰণে আমি এই মটৰচাইকেল টুৰটো আমি লৈছোঁ আমাৰ ইনটু ৰেচত টোটেল 51টা মটৰচাইকেল থাকিব প্ৰায় 100তে অধিক আমাৰ APPL কৰ্মীয়ে ইয়াত যোগদান কৰিব প্ৰথমৰ পৰা শেষলৈকে তাৰ বাদেও আমাৰ জিলাবিলাক আমাৰ ব্লক জিলা পৰ্যায়ৰ কৰ্মীবিলাক সকলোৱে নিজৰ নিজৰ জিলাত নিজৰ নিজৰ ব্লকত আমাৰ লগত এই মটৰচাইকেল টুৰত অংশগ্ৰহণ কৰিব গতিকে মই অনুৰোধ কৰিছোঁ সকলো UPPL কৰ্মীক সকলো শ্ৰেণীৰ ৰাইজক আমাৰ যে মটৰচাইকেল টুৰ থাকিব ফৰ ৰিচাৰ্জেণ্ট UPPL ৰিচাৰ্জেণ্ট BTR টিম লৈ পেলাই যে মটৰচাইকেল টুৰ আমাৰ চলিব আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ মৰম চেনেহ লাগিব আপোনালোকৰ সমৰ্থন লাগিব গতিকে সকলো UPPL কৰ্মীসকলক আমাৰ লগত যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ নিজৰ নিজৰ অঞ্চলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ ঠায়ে ঠায়ে আমাৰ বহুত প্ৰগ্ৰাম থাকিব যেনেকৈ আমি কাজিগাঁৱত মটৰচাইকেল ৰেলীৰ আগত গুৰুধামত আমি যজ্ঞ আহুতি দি আমি আৰম্ভ কৰিম যজ্ঞ আহুতিৰ পিছত আমি মটৰচাইকেল টুৰটো আমাৰ দলৰ মাননীয় সভাপতি তথা আমাৰ BTRৰ প্ৰাক্তন CM প্ৰমোদ বড়ো ডাঙৰীয়া ফ্লেগ অফ কৰি পেলাই আমাৰ মটৰচাইকেল টুৰটো মানে ইনগুৰেট কৰিব তাৰপিছত আমি আহি এইফালে মৰণাই টি ষ্টেটত সোমাই মৰণাই টি ষ্টেটৰ যি আমাৰ টি ৱৰ্কাৰ আছে তেখেতসকলৰ লগত আলাপ আলোচনা কৰি আমি আহাৰ গ্ৰহণ কৰি পেলাই তাৰ পৰা আগুৱাই যাম তেনেকৈ আমি প্ৰত্যেকটো জিলাত প্ৰগ্ৰামবিলাক কৰি যাই থাকিম আৰু গাঁৱতে আমি থাকিম গাঁৱৰ যিকোনো সৰু সুৰা যি মানে কমিউনিটি হল আছে বা কিবা আছে বা পথাৰ আছে তাতে আমি শুম গতিকে এক সপ্তাহ জৰা যে আমাৰ মটৰচাইকেল টুৰ থাকিব এই টুৰটো আমাৰ UPPL সংগঠনটো মজবুত কৰাৰ কাৰণে আমাৰ BTRৰ অঞ্চলৰ শান্তি সম্প্ৰীতি আৰু গুণগত সমাজ গঢ়াৰ কাৰণে এই টুৰটো লোৱা হৈছে আৰ্টিকেল 280ৰ আমাৰ 125 এমেণ্ডমেণ্টৰ কাৰণে হয় BTRৰ যে সমষ্টিৰ ডিলিমিটেশ্যন 40টাৰ পৰা 60টালৈকে হোৱাৰ যে কথা আছিল ইয়াৰ কাৰণে হয় আমাৰ অঞ্চলত যাতে জুৱা মদ ভাং এইবিলাকৰ কালচাৰটো আমি শেষ কৰিব পাৰোঁ এইটোৰ কাৰণে এই টুৰটো হয় আমি মুঠতে গঠনমূলক আৰু এটা গুণগত সমাজ গঢ়াৰ কাৰণে এই মটৰচাইকেল ৰেলীটো বা মটৰচাইকেল টুৰটো আমি অৰ্গেনাইজ কৰিছোঁ I trust that all of you will cooperate with us help us we seek your blessings in carrying out this motorcycle tour very peacefully successfully safely and in a disciplined manner and I am sure that all of you will cooperate with us extend your helping hand to us and you will join us wherever it is possible for you wherever it is convenient for you so with request to all of you appeal to all of you for help cooperations and all kinds of suggestions thank you so much भिडिअनि फुटिसाव खोनाखाबाय राजु नार्जारिया मा बुंखो थाखा फैसाखौ अबेयाव बाहायनो बस्ता कि बस्ता खामायबाय बेबायदि बेराय थाखा फैसाखौ बाहायाबा जेब्ला BTR सान्थि शक्तिनि उनाव XNDP-फ्रा BTC-आव बा BTR-आव गोजोन रेली बेबायदि गोजोन रेली हानजा सुरनाय हाबाफारि लादोंमोन नाथाय प्रमोद बर'नि पावाराव थानाय समाव राजु नार्जारिनि पावाराव थानाय समाव सोरबा पावाराव थानाय समाव XNDP-फोरखौ सुबिदा होआखै BTR सान्थि शक्तिखौ XNDP-फ्रा लाबोदों BTR सान्थि शक्तिखौ XNDP-फ्रा लाबोदों नाथाय बे सान्थि शक्तिनि गेजेरजों BTC BTR-आव गोजोन रेली लादोंमोन XNDP-फ्रा बेबायदि गोजोन रेलीखौ प्रमोद बर'आ सुबिदा होआखै बा राजु नार्जारिया सुबिदा होआखै जायफोर प्रमोद बर'नि आगदा आखि XNDP-फोरखौ सुबिदा होआखै हाग्रामा महिलारि सरकाराव थानाय लोगो लोगो बिन्दास गोसोबायदि आन्दलन गोसोबायदि रेली लाजियाखै राजु नार्जारि लाजियाखै नोंसिनि सरकार समाव XNDP-फोरखौ मानो गोजोन रेली खालामनो होआखैमोन XNDP-फ्रा दिल्लीयाव जोंनि बर'नि सोरबाफोर आफादफ्रा दिल्लीयाव एखे लोगो ज' BTR सान्थि शक्तियाव जायफोर सागानगिरि ज' थांनानै खामानि मावनो थाखाय लोगो लायो जायफोर गोहो खुंथायाव दं बिथांमोनखौ खावलायो दिल्लीयाव जोंबो थांफागोन नाथाय XNDP-फोरखौ जोगारलाङो XNDP-फ्रा
XNDP इउनाइटेडआ हारसिंनो दिल्ली गुवाहाटी खामानि मावनानै XNDPफोरनि केस XNDPनि जोबथेसालियाव थानाय उदां खालामनो गोनां जादों। दिल्लीयाव थाङोबाबो गारखुमालाङो XNDPफोरखौ। XNDPफ्रा जायफोर बिटिआर सान्थि सुक्तियाव जायफोर सागानगिरि बयबो ज' दिल्लीयाव थांनो गुवाहाटीयाव थांनानै ज' खामानि मावनो बेबायदि खावलायबाबो XNDPफोरखौ जोगारलाङो। XNDPफोरखौ लांफाया। बेबायदि खालामदों प्रमद बर'नि खुंथायाव। राजु नार्जारिनि आगदा आखि, प्रमद बर'नि आगदा आखि बेबायदि गोहो खुंथायाव थानायाव खालामदों। नाथाय हाग्रामा महिलारि खुंथायाव गोसो बायदि आन्दलन, गोसो बायदि बाइक रेलि खालामनो मोन्दों बिन्दास। नाथाय प्रमद बर'नि खुंथायाव माबायदि खालामदोंमोन? सोरबा बर'नि माखासे जेंनाखौ दिल्ली सरकारनि खाथियाव, गुवाहाटी सरकारनि खाथियाव खोनासंहोनो थाखाय अबेबा लामायाव रेलि खालामनो थाङोबाबो बन्द' खालायदों। लाजियाखै, दिनैनि समाव लाजियाखै।